নমস্কাৰ বন্ধু বান্ধৱীসকল অসম পুলিচৰ গ্ৰেড 4 যিবিলাক ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে তো আজি প্ৰথম দিন আৰু আজি প্ৰথম দিনটোত মানে ভাইভাটো কেনেকুৱা প্ৰচেছত হৈছে বা কেনেকুৱা কুৱেশ্যন সুধিছে আৰু সকলো পৰিস্থিতি এজন কেণ্ডিডেটে মোক মেছেজ কৰি কৈছে আৰু আমি জানিব পাৰিছোঁ যে তেওঁ আমাৰ চেনেলৰ ভিডিঅ' চাই তেওঁ ভাইভা দিব গৈছে আৰু আমাৰ চেনেলৰ যিবিলাক কুৱেশ্যন আমি দিছিলোঁ তো বহুখিনি সহায়ক হৈছে সেই কুৱেশ্যনখিনিৰ পৰা তো তেওঁৰ ব্যক্তিজনৰ নাম হৈছে প্ৰণৱ শইকীয়া। তেওঁ কমেণ্ট কৰিছে, দাদা আপোনাৰ ভিডিঅ' চাই ভাইভা দিব গৈছিলোঁ আৰু যথেষ্টখিনি হেল্প হৈছে বুলি তেওঁ জনাবলৈ দিছে আৰু বিশেষ কাৰণত তেওঁ মোক মেছেজ কৰি আছে, কিন্তু মই মেছেজৰ ৰিপ্লাই দিব পৰা নাছিলোঁ। কিন্তু এতিয়া মই চাইছোঁ তেওঁ বহুতখিনি মেছেজ কৰি থৈছে আৰু তেওঁক এতিয়া মই ফোন কৰিছোঁ, ফোন কৰি সকলোখিনি জানিব পাৰিছোঁ ভাইভা কিদৰে হৈছিলে, কেনেকুৱা কুৱেশ্যন সুধিছে, তেওঁ সকলোখিনি মোক জানিবলৈ দিছে আৰু তেওঁক অশেষ ধন্যবাদ যে তেওঁ ইমানখিনি তথ্য আমাক দিয়াৰ কাৰণে। আৰু সকলো বন্ধু বান্ধৱীকে মই ক'ব বিচাৰিছোঁ যে যিহেতু অসম পুলিচৰ গ্ৰেড 4 ওপৰতে আমি ভিডিঅ' বনাই আছোঁ, তো আপোনালোকে ভিডিঅ'খিনি যিখিনি কুৱেশ্যন আমি কৈছিলোঁ, ধৰক কালি যিটো এটা ভিডিঅ' আমি আপলোড কৰিছোঁ, তো ভিডিঅ'টো আপোনালোকে ভালদৰে চাব আৰু সেই ভিডিঅ'টোৰ কুৱেশ্যনখিনি আপোনালোকে বাৰ বাৰ ৰিপিট কৰক, মানে আপোনালোকে সেই কুৱেশ্যন এনচাৰখিনি আপোনালোকে জানিবলৈ চেষ্টা কৰক। তো আজি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে কেনেকুৱা কুৱেশ্যন সুধিছে আৰু এটা কুৱেশ্যন বহুকেইজন কেণ্ডিডেটক সুধিছে বুলি তেওঁ মোক জানিবলৈ দিছে। তো কুৱেশ্যনটো হৈছে নিজৰ জিলাখনৰ বিষয়ে কুৱেশ্যন সুধিছে, ঠিক আছে, নিজৰ জিলাখনৰ বিষয়ে কুৱেশ্যন সুধিছে, নিজৰ জিলাখনৰ যিবিলাক উল্লেখযোগ্য ব্যক্তি আছে, উল্লেখযোগ্য কীৰ্তিচিহ্ন আছে, সেই গোটেইবিলাকৰ ওপৰত কুৱেশ্যন সুধিছে। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ যে আপোনালোকে যদি চাকৰিটো পাব বিচাৰিছে তেতিয়াহ'লে সেই সৰু সৰু কথাবিলাক আপোনালোকে ইগন'ৰ নকৰিব, তো কুৱেশ্যন এনচাৰখিনি ভালদৰে আপোনালোকে চাই যাওক। তো আজি বহুতকেইজনক এই কুৱেশ্যনটো ৰিপিট কৰিছে যে নিজৰ জিলাখনৰ ওপৰত কোৱা বুলি তেওঁলোকক কুৱেশ্যন কৰিছে আৰু জিলাখনৰ দুটামান স্থায়ী বস্তু, মানে ধৰক কি ক্ষমা কৰিব, জিলাখনৰ মানে উল্লেখযোগ্য দুটামান বস্তুৰ নাম ক'বলৈ কৈছে। তো যিখিনি আমাৰ ভিডিঅ' চাই গৈছে তো সেইখিনিতো গম পাইছে আগতে এনেকুৱা কুৱেশ্যন সুধিব পাৰে বুলি, তো তেওঁলোকে প্ৰিপেৰেশ্যন কৰি গৈছে। এই প্ৰণৱ শইকীয়া বুলি যিজন ল'ৰা আছে তেওঁ মানে তেওঁ ইণ্টাৰভিউ ভাল হৈছে বুলি কৈছে, কিন্তু দুইটা কুৱেশ্যন মানে তেওঁ বুজি নাপালে, মানে ধৰক চাফাই কৰ্মচাৰী ট্ৰেডৰ ওপৰতে সুধিছে কিন্তু তেওঁ ক'ব পৰা নাই। আৰু আপোনালোকক মই কৈছিলোঁ যে মন্ত্ৰীমণ্ডলৰ যিখন লিষ্ট, এখন 2025 বৰ্ষৰ যিখন লিষ্ট মন্ত্ৰীমণ্ডলৰ হ'ব, তো সেই লিষ্টখন আপোনালোকে এবাৰ চাই যাওক। মানে অসম ভাৰতৰ যিমানখিনি মন্ত্ৰী পৰিষদৰ মানে নামৰ তালিকা আছে, তালিকাখন আপোনালোকে চাই যাওক। ধৰক ৰাজ্যপাল, উপৰাষ্ট্ৰপতি, এই গোটেই মানে বস্তুখিনি আপোনালোকে চাই যাওক। তাৰ পৰাও কুৱেশ্যন সুধিছে আজি। আৰু বিশেষকৈ মানে তেওঁলোক এটা কুৱেশ্যন সুধিছে তেওঁলোকক, এই কুৱেশ্যনটো হৈছে কি, তোমাৰ ঘৰত কোন কোন আছে? তো তোমাৰ ঘৰত কোন কোন আছে বুলি কওঁতে যদি আপোনালোকে এটা ভুল নকৰিব, তেওঁ সেই কুৱেশ্যনটো ভুল কৰি থৈ আহিছে। মোক কৈছে, দাদা মইতো এনেকৈ ক'লোঁ, মই বোলো এইটোতো তোমাৰ ভুল হৈছে। তো সেই কুৱেশ্যনটো হৈছে তোমাৰ ঘৰত কোন কোন আছে বুলি ক'লে আপোনালোকে সৰুৰ পৰা আৰম্ভ নকৰিব। ধৰক আপোনাৰ ভণ্টি আছে, ভাইটি আছে, তো আপোনালোকে সৰুৰ পৰা আৰম্ভ নকৰিব। আপোনালোকে নিজৰ যদি আপোনাৰ মা আছে, দেউতা আছে, তো তেনেকৈ মানে যিজন জ্যেষ্ঠজন তেওঁৰ পৰা আপোনালোকে আৰম্ভ কৰি ক'ব যে মোৰ মা আছে, দেউতা আছে, মই আৰু ভাইটি, এনেকৈ আপোনালোকে ক'ব। কিন্তু আপোনালোকে মোৰ ভাইটি আছে, মোৰ দেউতা, মা বা এনেকৈ মানে খেলি মেলিকৈ নক'ব। তো আপোনালোকে চিনচিয়াৰিটিটো ভালদৰে ফ'ল' কৰিব লাগিব, কাৰণ এটা চাকৰি পাবলৈ হ'লে যিমান চিনচিয়াৰিটি আপোনালোকৰ প্ৰয়োজন হয়, গোটেই চিনচিয়াৰিটিটো আপোনালোক কথা পাতিয়ে তেওঁলোকে গম পাই যাব। তো সেইটো কাৰণে আপোনালোকে বস্তুবোৰ মানে চিনচিয়াৰি ক'ব লাগিব, ঠিক আছে। তো আজি সেই কুৱেশ্যনটো সুধিছে এজন কেণ্ডিডেটক, এই প্ৰণৱ শইকীয়া বুলি যিজন কেণ্ডিডেট আছে তেওঁক এই কুৱেশ্যনটো সুধিছে, তেওঁ মোক সকলোখিনি জানিবলৈ দিছে। আৰু বিশেষ কুৱেশ্যন সুধা নাই, 2-3টা কুৱেশ্যন সুধিছে। দুটা এটা ট্ৰেডৰ ওপৰত সুধিছে, কেনেকুৱা কি কাম কৰিছা সুধিছে, এক্সপিৰিয়েঞ্চৰ কথা সুধিছে, এক্সপিৰিয়েঞ্চ মানে তুমি ক'ত কাম কৰিছিলা, কেনেকুৱা কাম কৰিছিলা, তেনেকৈ সুধিছে। আৰু এইখিনি কুৱেশ্যনে সুধিছে। আৰু ধৰক আপোনালোকে 7টা বজাত ৰিপৰ্টিং টাইম দিছে, আপোনালোকে 7টা বজাত পাৰিলে ৰিপৰ্টিং টাইম আগদিনাখনে গৈ আপোনালোকে 7টা বজাত চেণ্টাৰ পৰ্টৰ ব্যৱস্থা কৰি ল'ব, কাৰণ দৌৰাদৌৰিকৈ গ'লে নিজৰে অসুবিধাৰ সৃষ্টি হয়। তো আপোনালোকে অলপ আগতীয়াকৈ যাব। তো ইমানখিনি আছিলে। আৰু লগত আপোনালোকে ইম্পৰ্টেণ্ট যিখিনি ডকুমেণ্ট হয়, আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ডখন, প্ৰথমে এডমিট কাৰ্ডখন চেক কৰিছে, তেওঁ জানিব দিছে প্ৰথমে এডমিট কাৰ্ডখন চেক কৰিছে। আৰু সকলোবিলাক ট্ৰেডৰে মেডিকেল হৈছে, মেডিকেলটোত বৰ বিশেষ টেষ্ট কৰা নাই, যিদৰে আমাৰ ভিডিঅ'ত কোৱা হৈছিলে আপোনালোকৰ নখ নি টেষ্ট কৰা হ'ব, কালাৰ ব্লাইণ্ডনেছ টেষ্ট কৰা হ'ব। তো এনেকুৱাই কিছুমান বেছিক মেডিকেল টেষ্ট তেওঁলোকে কৰিছে। তো মেডিকেলটোত আশা কৰোঁ সকলোৱে পাছেই কৰিব। আৰু চেছ জোখা হৈছে, চেছটোতো প্ৰত্যেকবাৰে জোখে বাৰু, মানে অসম পুলিচৰ ABB যিবিলাক পোষ্টৰ মেডিকেল হয় ঠিক তেনেধৰণে মেডিকেলটো হৈছে। আৰু বৰ বিশেষ কুৱেশ্যন সুধা নাই, এনেকুৱা কিছুমান কুৱেশ্যনেই সুধিছে। তো আজি কেণ্ডিডেটখিনি যথেষ্ট কষ্ট হৈছে। তেওঁলোকে 7টা বজাৰ পৰা কৈছে কি 1-2 বজাতহে ইণ্টাৰভিউ দিবলৈ মানে ভাইভা দিবলৈ ৰুমত সোমাবলগীয়া হৈছে। মানে কেণ্ডিডেট আজি 10th APBN গুৱাহাটীত আজি 350-400মান কেণ্ডিডেট হৈছে। তো তেওঁ কোৱা মতে আৰু 350-400 কেণ্ডিডেট হৈছে।
তো এইটোৱে আছিল এটা সৰু ইনফৰমেশ্যন আৰু আপোনালোকক সকলোকে অনুৰোধ যাতে আমাৰ ভিডিঅ'খিনি আপোনালোকে চাই ইগন'ৰ নকৰে। আপোনালোকে যদি চাকৰিটো পাবলৈ মন আছে তেতিয়া আপোনালোকে যিখিনি কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ ভিডিঅ'টো কুৱেশ্যনখিনি আপোনালোকে পুংখানুপুংখভাৱে আপোনালোকে মানে ভালদৰে জানি যাবলৈ চেষ্টা কৰক। তো সকলো বন্ধু বান্ধৱীকে এটাই অনুৰোধ, আজি যথেষ্ট ভাল লাগিছে। ধৰক মোৰ ভিডিঅ' চাই গৈ কোনোবাই অলপ ইণ্টাৰভিউ মোৰ যিবিলাক কুৱেশ্যন মই দিছিলোঁ সেই কুৱেশ্যনবিলাক তেওঁ ইণ্টাৰভিউ যিজন আছে তাতে ওপৰৰ বিষয়াসকলে এই তেনেকুৱা কুৱেশ্যন কিছুমান টাচ কৰিছে। তো সেইটো কাৰণে ভাল লাগিছে। তো আশা কৰোঁ আপোনালোক সকলোৱে ছাকচেছ হ'ব, যি লক্ষ্যত আপোনালোকে আগবাঢ়িছে ছাকচেছ হওক। আপোনালোকৰ লগত সহায় কৰিবলৈ মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰি যাম। তো সকলোৱে এটাই অনুৰোধ যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে আৰু লগৰ বন্ধু বান্ধৱীসকলকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যিসকলে ইণ্টাৰভিউ দিব আগন্তুক সময়ত তো তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু ইমানেই আৰু নেক্সট ভিডিঅ' আপোনালোকৰ আহি আছে এই চাফাই কৰ্মচাৰী টুলছখিনিৰ ওপৰত, ঠিক আছে। টুলছখিনিৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে। তো ভিডিঅ'টো ৰেডি কৰি থকা হৈছে। এটা ভিডিঅ' বনাবলৈ যথেষ্ট টাইম লাগে। তো সেইটো কাৰণে আপোনালোকে আমাক চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি আমাক মানে অলপ উৎসাহ দিলে ভাল লাগে আৰু বেলেগ একো নাই। তো ইমানখিনি আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট থাকিলে, ধন্যবাদ।